হেল্ল' ফ্ৰেণ্ডছ, সিদিনাখন আছিল ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি। সিদিনাখন আমাৰ গাঁৱৰ ৰাইজে ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি উদযাপন কৰিছিল আৰু তাৰ লগত সংগতি ৰাখি তেওঁলোকে সৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰু গধূলিকৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল। তাতে আকৌ চিত্ৰাংকন প্ৰতিযোগিতাখনৰ বিচাৰক ৰূপে মোক মাতিছিল আৰু মই বিচাৰক ৰূপে যিখিনি দায়িত্ব মোৰ পালন কৰিব লগা আছিল সেইখিনি সকলোবোৰ কৰি দিলোঁ। কণ শিশুসকলে ইমান ধুনীয়াকৈ আঁকে যে তেওঁলোকৰ মাজৰ পৰা বিচাৰ কৰিবলৈ বহুত প্ৰব্লেম হৈ যায়, কিন্তু কি কৰিব, উপায়টো নাই। প্ৰতিযোগিতাত প্ৰাইজ মাত্ৰ 3টা বা 4টাই থাকে, সেইকেইটাতো বিচাৰি উলিয়াবই লাগিব। তেনেদৰে মই 3টা প্ৰাইজ উলিয়াই মেলি তেওঁলোকক কমিটিৰ হাতত দি থৈ আহিলোঁ। ছাত্ৰ ছাত্ৰীসকলক দেখি মেলি নিজৰ সৰুকালৰ কথাটো মনত পৰে। আমিও আগতে এনেকৈ কম্পিটিশ্যনবোৰ দিবলৈ যাওঁ, খুব ভাল লাগে কম্পিটিশ্যনবোৰ দিবলৈ গৈ। তাৰপিছতে গধূলি সাংস্কৃতিক অনুষ্ঠানৰ অকণমান সময়ৰ কাৰণে মই আহিছিলোঁ চাবলৈ কাৰণে। চাৰ্টিফিকেট এখিনিমান চাইন কৰিবলৈ আছিলে, সেইটো কাৰণে মই ওলাই আহিব লগা হ'ল। তাৰপিছতে অকণমান সময় থাকি তাৰপিছত আকৌ গুচি গ'লোঁ। এনেদৰে এই অনুষ্ঠানবোৰত ভাগ ল'ব যেতিয়া পাওঁ তেতিয়া খুব ভাল লাগে, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ।